কুটির অর্থাৎ ঘৰতে নিজ হাতে সাধাৰণ সা-সঁজুলিৰে বস্তু উৎপাদন কৰা শিল্প কাৰ্যক কুটিৰ শিল্প বোলে। কুটিৰ শিল্পত অসম প্ৰাচীন কালৰে পৰা অতি চহকী। প্ৰাচীন কালৰে পৰা মানুহে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ নিজ হাতে সামান্য সা-সঁজুলিৰ সহায়ত প্ৰস্তুত কৰি লৈছিল। কেৱল ইতিহাসতেই যে কুটিৰ শিল্পৰ কথা উল্লেখ আছে তেনে নহয়। মহাভাৰতৰ দৰে মহাকাব্যতো অসমৰ কুটিৰ শিল্পৰ বৰ্ণনা আছে। বৰ্তমানৰ কুটিৰ শিল্প তাঁত শিল্প, ৰেচম শিল্প, কাঁহ পিতলৰ শিল্প, সোণ ৰূপৰ অলংকাৰ, ভাস্কৰ্য স্থাপত্য শিল্প, তাঁত শিল্প অসমৰ এটা প্ৰাচীন শিল্প। জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি প্ৰশংসা কৰি গৈছিল। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। তাঁতশালত বোৱা গামোচা আৰু মেখেলা চাদৰে অসমীয়া শিপিনীৰ গৌৰৱ বৃদ্ধি কৰিছে। ৰেচম শিল্প অসমৰ ৰেচম শিল্পৰ ক্ষেত্ৰত এৰী, মুগা আৰু পাট উল্লেখযোগ্য। অসমৰ এৰী মুগাৰ কাপোৰ সমগ্ৰ বিশ্বতে সমাদৃত। অসমৰ শুৱালকুছি ৰেচম শিল্পৰ বাবে বিখ্যাত। কাঁহ পিতলৰ শিল্প অসমৰ এবিধ জনপ্ৰিয় কুটিৰ শিল্প। অসমীয়া লোক সমাজত কাঁহৰ কাঁহী বাতি, চৰিয়া, বঁটা, শৰাই, গছা আদিৰ আদৰ আৰু সন্মান আজিও যথেষ্ট আছে। সোণ ৰূপৰ অলংকাৰ নিৰ্মাণত অসমীয়া কোনেও চেৰ পেলাব নোৱাৰে। গামখাৰু, কেৰু, দুগদুগী, জোনবিৰি, ঢোলবিৰি, লোকপাৰ, আঙঠি অসমীয়াৰ অতি আপোন অলংকাৰ। ভাস্কৰ্য স্থাপত্য শিল্পটো অসমীয়াৰ নৈপুণ্য চাবলগীয়া। নামঘৰৰ সিংহাসন, ভগৱানৰ মূৰ্তি, ভাওনাৰ মুখা আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ নিৰ্মাণৰ মাধ্যমেৰে এইবিধ শিল্প জাকত জিলিকা হৈছিল। হাতী দাঁতৰ ক্ষেত্ৰত বৰপেটাৰ নাম আছে। সামৰণি কুটিৰ শিল্প আমাৰ ৰাজ্য আৰু অসমৰ মানুহৰ সুন্দৰ পৰিচয়। কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ ঘৰতে যদি সামগ্ৰী তৈয়াৰ কৰি নিজকে স্বাৱলম্বী কৰিব পৰা যায় তেন্তে নিবনুৱা সমস্যাও কিছু পৰিমাণে দূৰ হ'ব।